কি কৰিছে সাপ ধৰি? জংঘলের সাইডে দিছি। এক জায়গায় এক ঠাইৰ পৰা আনি আন ঠাইত দিছে। হ্যাঁ, কিমানটা ধৰিছে সাপ? 60-70 এরকম। বিভিন্ন সাপ ধৰিছে। ধৰিছে কেনেকুৱা? ল'ৰাজনক ভালে লাগিছে, মানুহক বচাই দিয়ে, সাপখিনি ধৰি মানে বেলেগ ঠাইত এৰি দিয়ে, সেইকাৰণে ভাল লাগে ল'ৰাজনক। আজি কি সাপ ধৰিছে? আজি এটা চাকলা পাটনৰ পৰা ফেটি সাপ এটা ধৰিছে। মানুহখিনি কাম কৰি আছিল, তাৰ মাজৰ পৰা সাপটো ধৰি ৰাখিছে, ভাবিছে সাপটো ফৰেষ্টৰ মানুহবিলাকক দি দিব।